আৰু এইবিলাক দেখিছে এইটো হেলোজেন লাইটৰ তলত যিহেতু অলপ তাপটো বেছি পায় সেইকাৰণে গোটেইখিনি আহি কিনি ইয়াতে থুপ খাইহি। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে দেখিছে আজি মোৰ ব্ৰইলাৰ পোৱালিখিনি ঠাণ্ডাৰ দিন হয়, যিহেতু পুহ মাহ সোমালে আৰু আজি মোৰ এই ব্ৰইলাৰখিনি পোৱালিখিনি 13 নম্বৰ দিন, 13 ডেইজ। আৰু এই 13 ডেইজত মই উপায় নাই, এনেই আমি গৰম দিন হ'লে মানে আমি 12 দিনত আমি অটো ডিংকাৰত দি দিওঁ, 12 দিন 13 দিনত। এতিয়া ঠাণ্ডা দিন হয়, ঠাণ্ডা দিন হ'লেও আমি আজি 13 দিন হয়, কিন্তু আমি অটো ডিংকাৰ ষ্টাৰ্ট কৰি দিলোঁ আজিৰ পৰা। কাৰণ কেলৈ মেনুৱেল ডিংকাৰত আমি দি দিনটোত 3বাৰ 4বাৰ আমি যদি পানী দিবলগীয়া হয়, মানে বহুত কষ্ট হয় আৰু লগতে আপোনাৰ বহুত সময়ো যায়। আৰু আপোনাৰ কি কয়, ৰাতি যেতিয়া আমি পানীটো দি থওঁ ৰাতি 10টা 11টা বজাত, ৰাতিপুৱালৈকে শেষেই কৰি পেলাই। অটো ডিংকাৰ মানে মেনুৱেল ডিংকাৰ আৰু বেছি লাগিছিলে মানে, যিহেতু 3 লিটাৰ ডিংকাৰ হয় সৰু সেইকাৰণে উপায় নাইকিয়া দেখি আমি আজিৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ অটো ডিংকাৰ। ঠাণ্ডা হ'লেও যিহেতু চাওঁ কি হয়। আৰু এতিয়া পানী জাষ্ট তুলিছোঁ আৰু এইখিনি গোটেইখিনি হেৰি কৰিছোঁ। এইখিনি চাওক আপোনালোকে, এইফালে দেখিছে ইহঁতি আজি ফাৰ্ষ্ট টাইম আমি অটো ডিংকাৰত দিছোঁ, যদিও এতিয়া মেনুৱেল ডিংকাৰ আমি চব উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত এতিয়া দেখিছে পানী নিজে মুৰ্গী পোৱালিবিলাকে আহি নিজে পানী খাবলৈ ষ্টাৰ্ট কৰি দিছে। ঠাণ্ডাটো কিন্তু বহুত পৰিছে, ঠাণ্ডা আপোনাৰ 11 ডিগ্ৰী, বৰ্তমান 12 ডিগ্ৰী চলি আছে। ৰাতিলৈকে মানে 11 ডিগ্ৰী হ'ব মিনিমাম। বহুত ঠাণ্ডা। লাইট এইবোৰ আমি দেখিছে আপোনালোকে হেল'জেন বাল্ব দি দিছোঁ। এইবিলাক হেল'জেন হয়, 500 ৱাটৰ 4টা লগাই থৈছোঁ ফাৰ্মত। 4টা লগাই আকৌ গোটেইখন এইবিলাক যিবিলাক হয় 200 ৱাটৰ বাল্ব হয়, লগাই ৰাখিছোঁ। আৰু জেগাটো আমি বেছি ডাঙৰ কৰি দিয়া নাই মানে। আগতে গৰম দিন হ'লে আমি ইয়াতকৈ ডাঙৰ দি দিওঁ, ইয়াতকৈ আপোনাৰ আৰু 10 ফুট দীঘল কৰি দি দিওঁ। কিন্তু এতিয়া কি হৈছে আপোনাৰ, যিহেতু ঠাণ্ডা দিন সেইকাৰণে আমি এই অলপ জেগাটো ঠেক কৰিয়ে দিছোঁ যদিও আপোনাৰ 2টা পাৰ্ট কৰি দিছোঁ আমি। 2টা পাৰ্ট কৰিছোঁ, কৰাৰ পিছত আমি সেই ইটো চাইডে দেখিছে আপোনাৰ অলপ বতাহ সোমাব পাৰে, মানে পলিথিনবিলাক কি হয় অলপ ভালকৈ লগা নাছিলে, মানে গেপ আছিলে, সেইকাৰণে সেইটো চাইডে আমি যিখন বস্তা হয় সেই বস্তাখন ৰাখি দিছোঁ। আৰু এইটো মূৰেও এইফালেও আমি এখন বস্তা এনেকৈ ৰাখি দিছোঁ, যাতে বতাহটো এইফালৰ পৰা নোসোমাই। এইফালে ঘৰটো আছে সেনেকৈ, বাকী আধাটো আমি পোৱালি থোৱা নাই। সেইখিনি অলপ পোৱালি যেতিয়া ডাঙৰ হ'ব, 25 দিনমান হ'ব, তেতিয়াহে এইবাৰ আমি গোটেইখিনিতে মুকলিকৈ গোটেইখিনিতে দি দিম। আৰু যিখন পাল হয় সেই পালখন কিন্তু আমি সম্পূৰ্ণ বন্ধ ৰাখিছোঁ। অলপমান আছে 6 ইঞ্চিমান ওলাই আছে, 6 ইঞ্চিমান আছে ওপৰ ফালৰ পৰা। সেইফালৰ পৰা অলপমান যিটো অক্সিজেন হয় বা যিটো গেছ হয় সেইটো ওলাই যাব। আৰু দিনত হ'লে আমি অলপ নমাই দিওঁ পালকেইখন, কিন্তু এতিয়া ৰাতিৰ কাৰণে আমি পূৰা উঠাই দিলোঁ। আৰু 13 নম্বৰ দিনৰ পৰা দি দিছোঁ এতিয়া। কিন্তু এটাই আমাৰ কি হৈছে, জেগাটোত আপোনাৰ এই জেগাটোত মানে আমাৰ যিহেতু টোটেল 40টামান ডিংকাৰ আছে, 40-45টামান গোটেই হোল ঘৰটোত আছে মানে। এতিয়া আমাৰ কি হৈছে, আধাটোত আমি লগাইছোঁ, আধাটোত লগোৱাত আমাৰ এতিয়া 22টামান ডিংকাৰহে আমি লগাব পাৰিছোঁ। 22-23টামান ডিংকাৰতহে ইহঁতক পানী দিব পাৰিছোঁ। তো আৰু ফিডাৰো তেনেকৈ আপোনাৰ 22-23টামান ফিডাৰ আছে, কিন্তু কুকুৰা আছে আপোনাৰ পোৱালি 1600। যিহেতু আমি অটো ডিংকাৰ মানে মেনুৱেল ডিংকাৰত আমি 30টা 32-33টা 34টামান দিছিলোঁ, কিন্তু এতিয়া কমি গৈছে যদিও এইটো যিহেতু অলপ বহল হয়, ডাঙৰ হয়, আৰু ইয়াত আপোনাৰ একে লেঠাৰিয়ে 15টামান পোৱালিয়ে পানী খাই থাকিব পাৰে আৰু অট'মেটিক আহি থাকিব। সেইকাৰণে অলপমান মানে অকণমান কষ্ট হয়। নহ'লে দিনত এবাৰ পানী দিব লাগে, আকৌ ৰাতিপুৱা দিব লাগে, সদায় ডিংকাৰ ধুব লাগে, ধুই মেলি চফা কৰি আনি আকৌ পানী উঠাই আনি মেডিচিন মিলাই আকৌ দিবহি লাগে। সেই গতিকে মানে অলপমান আৰাম ল'বৰ কাৰণে সেইটো কৰিছোঁ। এতিয়া বাকী কি হয় আৰু আমি ভাবিছিলোঁ আমি 18 দিনমানত অটো ডিংকাৰ লগাম, 17-18 দিনত, কিন্তু যিহেতু উপায় নাই, অলপ কষ্ট হোৱা দেখি আমি ইয়াত আৰু ঠাণ্ডা পাইছে। এইখিনি দেখিছেনে, এনেকৈ থুপ খাইছেহি ন ইয়াত, এই চাইডে আহি থুপ খাই আছেহি গোটেই অলপ আছে। মানে ঠাণ্ডাটো মানে বহুত পৰিছে, ঠাণ্ডাৰ কাৰণে মেইন প্ৰব্লেমটো হৈছে এতিয়া ঠাণ্ডাত। আৰু উপায় নাই, আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ। দেখিছে বাল্বেই আছে কিমান 200ৰ, আৰু আপোনাৰ 500ৰ আপোনাৰ এই হেল'জেন বাল্ব দি দিছোঁ।
যদিও মানে ঠাণ্ডাটো মানে এইটো হিটটো মেইনটেইন কৰিব পৰা নাই এতিয়ালৈকে, ঠাণ্ডাই লাগি আছে। এতিয়া সিহঁতি মানে এতিয়া লাহে লাহে অলপ অলপ ডাঙৰ হৈ আহিছে, পোৱালিখিনি আহিছে যদিও মানে এডজাষ্ট কৰিব পৰা ভালকৈ হোৱাগৈ নাই, সেইকাৰণে থুপ খাইছেগৈ। এতিয়া মেইন কথাটো হ'ল ঠাণ্ডাৰ কাৰণে মৰ্টেলিটিটো অলপ বেছি হয়। এইটোৱে সেইটো ওপৰত উঠি থাকে, আৰু যিটো মাজত সোমাই থাকে সেইটো ওলাই আহিবৰ কাৰণে, খাবলৈ আহিবৰ কাৰণে সি মানে চান্সেই নাপায়। সেই তেনেকৈয়ে থাকি যায় ৰাতিপুৱালৈকে, লেম্বাত হৈ থাকিব, নহ'লে মৰি যাব তেনেকুৱা। মাজে মাজে আহি আহি উঠাই থাকিবলগীয়া হয়, উপায় নাই। আৰু এইবিলাক দেখিছে, এইটো হেল'জেন লাইটৰ তলত যিহেতু অলপ তাপটো বেছি পায়, সেইকাৰণে গোটেইখিনি আহি কিনি ইয়াতে থুপ খাইহি। এইফালে এটা লগাই থৈছোঁ, তাতো তেনেকৈ আছে, সেই তাতো গোটেইখিনি তেনেকৈ আছে। এইবিলাক দেখিছে আপোনালোকে, অটনিকাত পানী খাবলৈ ষ্টাৰ্ট কৰি দিলে। আজি ফাৰ্ষ্ট ডে হয়, অটনিকাত ফাৰ্ষ্ট ডে দিছোঁ। এনেই 13 নম্বৰ দিন, 13 নম্বৰ দিনত পোৱালিখিনি দেখিছে চাইজ আপোনালোকে। বেছি হোৱা নাই কিন্তু 400 গ্ৰামমান হৈছে, বেছি হোৱা নাই। তেতিয়া লাহে লাহে ৱেট ল'বহে আৰু। চাওঁ এইবাৰ কি হয়। এইবাৰ এভাৰেজ আমি 3 কেজি 200 গ্ৰাম বুলি ভাবিছোঁ, কি হয় আৰু ভগৱানে জানে। 45 ডেজত কৰিম বুলি ভাবিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব আৰু।